दोस्तों কৈ দিয়া वेलकम बैक टू माय यूट्यूब चैनल আৰু আজি মই ভাবিছো ঘৰৰ পৰাই ভিডিওটো আৰম্ভ কৰো কাৰণ বাহিৰতো যাবই পাৰা নাই এই মোৰ অসুখৰ কাৰণে মানে এক্সিডেন্টৰ কাৰণে আৰু এটো সিলা ইটালৈকে বৰ্তমানলৈকে খোলা নাই খুলিব গতিকে ভিডিওটো আৰম্ভই কৰি দিও আৰু আশা কৰো সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো আপোনালোকো ভালে থাকক সুস্থ থাকক আৰু এনেকৈ আপোনালোকে মোৰ ভিডিওবোৰ চাই থাকিব সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু মোক যেন ভিডিও বনাবলৈ আপোনালোকে উৎসাহ দিয়ে এনেকৈ কাৰণ আপোনালোকে ভিডিওবোৰ চালে মোৰ এটা সাহস হয় যে মোৰ সাবস্ক্ৰাইবাৰ সকলে মোৰ ভিডিওবোৰ চাই আছে গতিকে এনেকৈ আপোনালোকে মোৰ ভিডিওবোৰ চাই থাকিব এঞ্জেল কি কাইতা দুদু কাইতা কি খাইছা তুমি দুদু খাইছা ভেরি গুড গার্ল গোটেইখিনি দুদু খাবা দ এঞ্জেলে খালি বহি এখন পাবহে লাগে আৰু কলম আৰু বহি পালেই লিখিব ABCD খালি লিখি থাকে খুই খুই লিখি থাকিব না এঞ্জেল হয় নহয় স্কুল যাবা নে তুমি স্কুল যাবা স্কুলত কি পঢ়িবা খালি আঙুলিটো খাই থাকে আঙুলি খাই থাকে দাঁত নাই এঞ্জেলৰ দাঁত চা দাঁতটো দেখাই দিয়াচোন কৈ দিয়াচোন দাঁত নাই এইটো কৈ দিয়া কোনটো দাঁত নাই হয় নেকি আজি মোৰ দিনটো বহুত ভাল ঘৰতে বহি বহি আমি দেওখালৰ প্ৰসাদ খাব পাৰিছোঁ মানে দেওখাল যে আপোনাৰ এয়া জাগিৰোডৰ আগত আছে অকমান বহুত জয়াল মন্দিৰটো আৰু মই আজি ঘৰতে বহি বহি দেওখালৰ প্ৰসাদ খাব ওলাইছো এয়া দেওখাল মন্দিৰৰ প্ৰসাদ দেওখালৰ মন্দিৰৰ প্ৰসাদ খাবলৈ বহুত ভাগ্য লাগিব মই অৱশ্যে আজি মোৰ দিনটো চাগে বহুত ভাল সেইকাৰণে ঘৰতে বহি কিনে আজি দেওখাল মন্দিৰৰ প্ৰসাদ খোৱা মোৰ ভাগ্য হৈছে আৰু মোৰ ঘৰ মানে আমাৰ ঘৰত এটা ফেংচুইও আছে এইটো ফেংচুই আৰু এটা এয়া কাছও আছে মানে কাছৰ মানে আইনাৰ এইটো অৱশ্যে মোক গিফ্ট দিয়া কাছ এইটো এয়া দেওখাল মন্দিৰৰ প্ৰসাদ মই ঘৰতে বহি বহি খাই আছো আমি খাই আছো আৰু এই প্ৰসাদ খাইছো দেওখাল মন্দিৰৰ প্ৰসাদ আৰু দেওখাল মন্দিৰৰ প্ৰসাদ খাবলৈ বহুত ভাগ্য লাগিব মই ঘৰতে বহি বহি দেওখাল মন্দিৰৰ প্ৰসাদ খাই আছো আৰু যদি ঈশ্বৰে মোক নিয়াই দেওখাললৈ মই যাম এতিয়া যোৱাটোৱে কথা আৰু ঈশ্বৰে যদি আৰু ঈশ্বৰৰ মন্দিৰত মাতিব লাগিব তেতিয়াহে আমি মানে দৰ্শন কৰিব পাৰিম আৰু ঈশ্বৰক এয়া এতিয়া দুপৰীয়া হৈছে আমি ভাত খাম মুনু খালি মোবাইলে চুই থাকে খালি এনি টাইম মোবাইল আৰু এইটো টিকলিটো কি কৰি আছে জাম্প খালি জাম্প মাৰি আছে ওখ হ'বলৈ জাম্প মাৰি আছে আমি মাম খাম ভালকে কোৱা মাম খাম আপোনালোকে ভাত খালেনে আপোনালোকে ভাত খালেনে হাঁহিটো কি ধুনু হাঁহি আকৌ হাঁহি দিয়া দাঁত খুলি দাঁত নাই এয়া আমি ভাত খাবলৈ বহিছো বেছি একো স্পেচিয়েল নাই এয়া দালি আৰু এই বন্ধাকবি ভাজি কলডিল অৱশ্যে মোৰ বহুত প্ৰিয় এইটো কলডিল মই বিৰাট ভাল পাওঁ আৰু এইটো সালাড আৰু এয়া ভাত আৰু কণী এইখিনি আৰু আয়োজন দুপৰীয়া খানা দালি খাবা খুৱাই দিব লাগিব অ'কে খুৱাই দিম বহুত টেষ্টি হৈছে দেই খানাখিনি দেখিয়ে খাওঁ লাগিছে আৰু এইটো কলডিলৰ চব্জি কলডিল অৱশ্যে মই বহুত ভাল পাওঁ
এয়া আমি ভাত পানী খালোঁ, খোৱা বোৱা হ'ল। তাৰপিছত আৰু কি কৰিম, ঘৰতে আছোঁ। Mami, কোৱা। who's the? I like to know. অঁ, তাৰপৰা আপোনালোকে আৰু মোৰ ভিডিঅ'বোৰ এনেকৈয়ে চাই থাকিব। ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব। আৰু এটা নেক্সট ব্লগত আপোনালোকক লগ পাম, মানে নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই। ভালে থাকক, সুস্থ থাকক, আকৌ লগ পাম।